Hello everyone, welcome back to my channel. Namaskar, মই দীপশা আপোনালোকক Assamese Vlogger DJ অন্য এটা ভিডিও লৈ আকৌ এবাৰ স্বাগতম জনালো আৰু আপোনালোকক ইয়াৰ আগৰ ভিডিওটোত জনাইছো যে আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী গীতালি দেৱী তেওঁ বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে আৰু যোৱাকালি তেওঁৰ এংগেজমেন্ট হৈ গ'ল তাৰে কিছু সুন্দৰ মুহূৰ্ত ইয়াৰ আগৰ ভিডিওটোত দিছো চোৱা নাই যদি আপোনালোকে আই বাটনত ক্লিক কৰিলে চাব পাৰিব আৰু এতিয়া এই ভিডিওটোত আপোনালোকে গীতালি দেৱীৰ এংগেজমেন্টৰ কিছু সুন্দৰ মুহূৰ্ত দেখিবলৈ পাব আৰু লগতে ভ্ৰিগু কাশ্যপে কেনেদৰে তেওঁক প্ৰেংক কৰিলে হেয়াও গম পাব গতিকে সম্পূৰ্ণকৈ চাব আৰু ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গীতালিৰ আজি এংগেজমেন্ট গীতালিয়ে গম নাপায় যে মই আহিছো বুলি মই তাক প্ৰেংক কৰিছো Practice mane comparison pura no pura real to dise ki koise moga koi ase bole emergency mosu tak mo phone block parim bole koise acha lokam na koribe problem takle nogo problem teneke te nogo acha eto sumit aru gidal duijone kula wow moza Gajero ঠিক আছে আপনি এটা টাইপ দিছেনে স্পেস বলে আবালি মুড়া বলি করেছে 1 2 3 1 2 3 প্ৰেংক টু কেনেকুৱা আছিল প্ৰেংক টু সদায় কিবা ইউনিক কিবা থাকে আজি সেইটোৱে কৰিছো সভ্য